নে কি কয় আই এম সেক্সি ফিগার আচ্ছা আচ্ছা আমিও সেক্সি ফিগার বনাবলৈ আমাৰো ইচ্ছা যায় গতিকে আমি অকণমান এডভাইস লওঁ বোলে মুনিন্দ তুমি যে এই বডিটো বনালো মানে কেনেকৈ বনালা অকণমান আমাক ক'বা নেকি কম ভিটামিন আছে না ভিটামিন অ' মাই গড এইগিলা ভিটামিন খাই পেলাই মই বস্তুটো বনাই লৈছোঁ কি ভিটামিন এলপিজি আপোনালোকে ভিটামিন এলপিজি নামৰ শুনিছা নেকি অলপ জোৰকে কোনেও শুনা নাই এইটো কি নতুন ভিটামিন ভিটামিন ৰাইজে যি পি মানে পিয়ৰ জি মানে গেলা লোকেল পিয়ৰ গেলা বাপৰে বাপ দেখিছে লোকেল পিয়ৰ গেলা খাই এইটো বডি বনাইছে বাপৰে এইটো লাইট মাৰছি না ধোৱা দিছি গমেই পোৱা নাই কিন্তু মই ঠিকে আছে যদি এনেকুৱা ফিগাৰ আমাৰ কাৰোবাৰ বনাবলৈ ইচ্ছা আছে তেতিয়াহ'লে এলপিজি ব্যৱহাৰ কৰক আৰু আমাৰ এই মুনিন্দৰ নিচিনা চেহেৰা বনাওক আৰু একদম মৰ্ণিং মোক লগ কৰিব 7টা বজাত পেটটো ফুলি যাব গাল দুখন ফুলি যাব কলকান্তে মাৰা যাব আচ্ছা আচ্ছা খুব ভাল কথা ভাল লাগিলে আৰু এটা কথা সুধিব পাৰিম নেকি কেনেকুৱা বা মানে বডিটোৰ বিষয়ে সোধোঁ আৰু নিশ্চয় বডিটো মানে মই যি দেখিছোঁ তোমাৰ ভৰিৰ পৰা একদম মূৰলৈকে মানে এটা চাইজৰ মানে টকটা যেনেকুৱা এটা চাইজৰ থাকে গম পাইছোঁ এই চাইজটো কেনেকৈ হ'ল মানে এই চাইজটো বুজি চেপ্টা যে হ'ল কেনেকৈ মোৰ গাত ভুল নাই তোমাৰ গাত ভুল নাই তোমাৰ গাত কেনেকৈ ভুল নাই আৰে আমাৰ মাৰ গাতহে ভুল আছে এইটো মাৰ গাত ভুল আছে কেনেকৈ মই জন্ম পোৱাৰ অৱস্থাত একচুৱেলি মই জন্ম পোৱাই নাই আমাৰ মায়ে বোলে মোক এই পিলপিলি না কি বেটেৰী ৰিক্সাত বোলে মেডিকেলত লৈ গৈছিল টমটম আজিকালি চলিছে এখনত আচ্ছা 3টা চাকা আছে আচ্ছা মানুহ 5জনমান যাব পাৰি মই ঠেকচাতে ৰাস্তাত থাকি গ'লো মায়ে মেডিকেল পালে গমেই নাপালে তুমি বাৰু ঠেকচাতে বাৰু পৰি ৰলা আৰু কিন্তু বডিটো কি আছে হ'লে 3খন ৰোলা গাড়ী পাৰ হৈ গৈছিল দেহাৰ ওপৰত 3খন ৰোলা দেহাৰ প্ৰতি পাৰ হৈ গৈছে চেপ্টা কৰি থৈ গৈছি সেইটো কাৰণে এইটো অৱস্থা আৰু মই গাড়ীকেইখনত ভালকৈ কৈছোঁ ব্যস্ত প্লাগ বুলি কৈছোঁ আৰু এইফালে চেপ্টা কৰি যাবি বুলি কৈছোঁ হয় নেকি আৰু আমাৰ মায়ে কি কৈছে ডাক্তৰে তোমাৰ ওচৰত তোমাৰ মা যে তোমাক যে এৰি থৈ গ'ল তো মেডিকেলত গ'ল মেডিকেলত যাওঁতে ডক্টৰে কি ক'লে পইচা পাইছে নৰ্মেল হৈছে বুলি কৈছে চিজাৰিং হোৱা নাই হয় নেকি ভাগ্য ভাল ডক্টৰে কৈছে আপোনাৰ পেটৰ বাচ্চাই নে কি কৰিব আহিছে বুলি কৈছে আপোনাৰ পেটৰ বাচ্চাটাই কি কৰিব আহিছে বুলি কৈছে বাৰু বঢ়িয়া আমি এইখিনি জানিলোঁ এতিয়া আমি জানো যে মুনিন্দ পঢ়া শুনাত কেনেকুৱা আমি অলপ কথা পাতোঁ নে কি কয় মাষ্টাৰে বৰ্তমান কৈ লাভেই নাই আৰু তুমি পঢ়া শুনাত কেনেকুৱা ভাল মানে মেট্ৰিক পাছ কৰিলানে পাছ কৰিছোঁ মই মেট্ৰিক পাছ কৰিলা পাছ মানে টি এম পি নেকি ট্ৰাই কৰি আছোঁ মানে টি এম পি ন TTMF ন টি মানে টানি টি কি মানে টুনি এম মানে মেট্ৰিক এফ মানে ফেল টানি টুনি মেট্ৰিক লাগিলে তামাম মান আছে কিন্তু দেই